হেল্ল' গাইজ, আজি আছোঁ আমাৰ যোৰহাটতে থকা এখন ধুনীয়া ৰেষ্টুৰেণ্টলৈ। ব'লক দেখাই আছোঁ। এই গেলা গৰমত ঘৰত থাকি আমনি লগাৰ বাবে ভাবিলোঁ লগৰকেইটাৰ লগত অলপ ওলাই যোৱাৰ প্লেনিংকে কৰিলোঁ। তেনেতে আকৌ আমাৰ চকুত ডকাছখন পৰিলে। তো ব'লক ডকাছলৈ যাওঁ। ফাইনেলি আমাৰ গন্তব্যস্থান পালোহি। তো ব'লক দেৰি নকৰি ভিতৰলৈ সোমাই যাওঁ। ইয়াৰ বাহিৰৰ এক্সটেৰিয়ৰটো বাৰু ভালেই আছিলে। কোনোবাই যদি ফটো মাৰি ভাল পায় তেন আহিব পাৰে। বহুত দিন ভিডিঅ' নবনোৱাৰ বাবে আকৌ ভিডিঅ' কৰিব পাহৰিয়ে থাকিলোঁ। আকৌ ওলাই আহি ভিডিঅ' কৰিছোঁ। এয়া আমাৰ বিকি দা ফটো কিং, আৰু এয়া পবিত্ৰ দা মাষ্টাৰ অফ দিছ প্লেনিং। এয়া ত্ৰিনয়ন, আৰু এয়া হৈছোঁ মই। চিনিটো পাইছেই। ফাইনেলি আমাৰ অৰ্ডাৰ ল'ব আহি গ'ল। ইয়াৰ পিছে স্পেচিয়েল ভাতৰ থালি খাবলৈ মন গৈছিলে, বাট ঘৰত ভাত খাই অহাৰ বাবে ইয়াত নান আৰু চিকেন কাৰী অৰ্ডাৰ কৰিলোঁ। আমি পিছে খাই বৈ আজৰি হ'লোঁ। খোৱাৰ আগত আকৌ ভিডিঅ' কৰিব পাহৰিয়ে থাকিলোঁ, কাৰণ মই নন পেড ইনফ্লুৱেঞ্চাৰহে, তো চলি যাব হয়নে বাৰু কওকচোন। ইয়াৰলৈ আহিছোঁৱেই যেতিয়া দুখনমান ফটো উঠি ল'লোঁ। গাইজ, এতিয়া আমি যোৰহাটৰ কেনেকুৱা এটা জেগালৈ আহিছোঁ ৰ'ব দেখাইছোঁ। দেখিছেনে কিমান এটা ধুনীয়া ভিউ। ডকাছৰ পৰা অলপ আগলৈ আহি এই ভিউটো পোৱা যায়। আজিলৈ আহিছোঁ দিয়ক, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। তো বাই বাই গাইজ।